আমি এতিয়া ওলালোঁ, মুখ হাত ধুলোঁ ধুনীয়াকৈ, খুব ধুনীয়াকৈ, আৰু চাহ খালোঁ। চাহ খাই আমি লিপি আৰু মই, লিপি আৰু আমি দুজনী এতিয়া সাগৰ পাৰলৈ বুলি আহি আছোঁ। আমাৰ লগৰ সকলো গ'ল, আমাৰ অকণমান দেৰি হ'ল, গতিকে আমি আহি আছোঁ। এয়া আমি আহি সাগৰৰ পাৰত উপস্থিত হ'লোহি। এয়া আজি আমাৰ দেৱলীনাৰ বাৰ্থডে। হেপী বাৰ্থডে দেৱলীনা। থেংক ইউ। কালি ৰাতি উইচ কৰিবলৈ নহ'ল। এয়া এইফালে চব কিমান ধুনীয়াকৈ মানুহবোৰ আছে লগত। সাগৰ যাবলৈ ওলাই আছোঁ। আৰু আমাৰ ছাৰ ফালে এবাৰ চাই দিয়ক। এইফালে বা আছে আমাৰ লগত। কেনেকুৱা লাগিলে আজি কওক? বহুত মজা লাগিছে। এনেকুৱা এটা অভিজ্ঞতা আমি প্ৰথমবাৰৰ বাবে পাইছোঁ। বহুত ভাল লাগিছে, মজা দুই। আমি আহিলোঁ, আহি পাই আমি সকলোৱে মই গা ধুলোঁ আৰু ইয়াতে গা ধুবলৈ লৈছে। আৰু ইয়াৰ পিছত আমি জগন্নাথ মন্দিৰলৈ যাম, চাই থাকিব। আমি আকৌ ওলালোঁ, ভাত পানী খাই ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। সেইফালে সকলো আহি আছে, দেখুৱাই আছোঁ ক'লৈ যাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকক। কোৱানে বাৰু তথাপিও দেখাইছোঁ আপোনালোকক। এইটো ৰাস্তা, এইফালেৰে আমি যাম। এয়া চাওক, ফটো তুলিবলৈ নিদিয়ে, সেইকাৰণে আপোনালোকক ইয়াৰ পৰাই দেখুৱাইছোঁ। চাওক মন্দিৰ ভাগ। মন্দিৰৰ ভিতৰলৈ ফোন, জোতা মোজা এইবোৰ এৰা নাই, গতিকে আমি ইয়াতে এইবোৰ ৰাখিলোঁ আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।